হাই হেল্ল' নমস্কাৰ। মই অসমীয়া বোৱাৰী নীলাক্ষীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই যাবলৈ ওলাইছোঁ আমাৰ গাঁৱতে হৈ থকা অখণ্ড ভাগৱতলৈ আৰু ভাবিছোঁ আপোনালোককো দেখুৱাম। সৰু সৰু ভিডিঅ' কেইটামান কৰি থৈছোঁ, আহকচোন ভিডিঅ'টো চাওঁ এতিয়া। শিৰোমণি শ্ৰীমন্ত শংকৰ জগতগুৰু ভকত বান্ধৱ
সত্য শুদ্ধ শাস্ত্ৰ বিধি কৰি আচৰণ শংকৰকে গুৰু মানি লোৱা সৰ্বজন ভকতৰ শিৰোমণি শ্ৰীমন্ত শংকৰ দিলা ধৰ্ম জ্ঞান হৰি এহি মৰ তত ভকতৰ শিৰোমণি শ্ৰীমন্ত শংকৰ দিলা ধৰ্ম জ্ঞান হৰি কীৰ্তন দশম কীৰ্তি স্তম্ভ ৰত্নাৱলী ঘোষা এহি চাৰি স্তম্ভ আমাৰ অমৃত বৰষা গোবিন্দ নাম কৈলত কৰিবে নাৰদ গুৰু আদি কৰিবি ধৰি গাৱে কোনো সিদ্ধমণি গুৰু কি নাচে পেছৰা পুষ্প বৃষ্টি গৰু কটু আকাশৰ পৰা এয়াম শিৱে গৌৰবিন্দ্ৰ হৈলা জগত ক্ষত মিলি গৈলা আনন্দ অপাৰ কৰিলে পথেনু হবে প্লাবিত নদী হবে বহু কলম্পিত সামিত তোর হবে শ্রবৈ মধু ধরিবি পরিত নুরইলেও বোঝৈ শস্য আপুনি ভূমিত ভৰিলে পৰ্বত নানা ৰত্ন নিগন শিৱে অভিষেক হৈলা প্ৰভু নাৰায়ণ দেৱৰ